দিছিলোঁ ৩৮,৯৮৩ গৰাকী যুৱক যুৱতীক আমি ইতিমধ্যে নিযুক্তি কৰিছোঁ। আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা ৬ মাহ ৭ মাহৰ ভিতৰত আমি ১ লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াৰ কাম আমি শেষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল, যোৱাবাৰ আমি নিৰ্বাচনৰ আগতে স্বয়ম আঁচনি কৰিছিলোঁ, অকণমান আমি প্ৰয়োগ কৰিছিলোঁ। মই পুনৰবাৰ আজি আপোনালোকৰ আগত ক'ব খুজিছোঁ, অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম। ৫,০০০ কোটি টকা ব্যয় কৰি ২ লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম। সেই সংকল্প আজিৰ সভাত আমি ল'ব খুজিছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি আজিৰ সভাতে আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ, অহা 10 তাৰিখৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি ১,০০০ টকাৰ জাগাত ১,২৫০ টকাকৈ পোৱা আৰম্ভ হ'ব। তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছোঁ যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ ৭,০০০ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। যেতিয়াই আমি ইলেকশ্যনৰ মিটিঙত যাওঁ, দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই। আজিৰ সভাত আমি সিদ্ধান্ত ল'ম, আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা ৬ মাহৰ ভিতৰত আমি আৰু ৫০ লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম, বিনামূলীয়াৰ চাউল দিম। সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাতে আমি আৰু এটা সিদ্ধান্ত ল'ব খুজিছোঁ। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা ১ জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে ৫ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। সকলো পৰিয়ালত বিনামূলীয়া চাউল পাব। সকলো পৰিয়ালে ক্ৰমান্বয়ে অৰুণোদয় আঁচনিৰে যুক্ত হ'ব। ভাৰতৰ আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নিবনুৱাই কৰ্ম সংস্থাপনেই হওক, আত্মসংস্থাপনৰ বাট বিচাৰি পাব আৰু প্ৰতি ঘৰ মানুহে অন্তত ৫ লাখলৈকে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা পাব। এই অন্ত্যোদয়ৰ লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ। আমি অসমখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। আজি যোৰহাট মাজুলীৰ দলঙৰ কাম আৰম্ভ হৈছে। অহা মাহত আমি মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰিবলৈ লুইত খাবলৰ ওপৰত দ্বিতীয়খন দলঙৰ কামো আমি নিৰ্মাণৰ কাম হাতত ল'ম। আজিৰ সভাতে আমি ক'ব বিচাৰিছোঁ, অহা এবছৰৰ ভিতৰত নাৰেংগী কুৰুৱাৰ দলঙৰো কাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আমি গুৱাহাটীৰ শৰাইঘাটত বগীবিলৰ দৰে ৰেল আৰু ৰাস্তা দুয়োটাৰে আৰু এখন দুখলপীয়া দলং ১,০০০ কোটি টকা ব্যয়েৰে আমি বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বগীবিল শদিয়াৰ ঢলা শেষ হৈ যোৱাৰ পিছত কলীয়া ভোমোৰাৰ দ্বিতীয় দলঙৰ নিৰ্মাণৰ কাম শেষ হ'ল। এতিয়া আমাৰ লক্ষ্য জামুগুৰিৰ পৰা কলিয়াবৰলৈ সুৰংগৰ তলেদি ব্ৰহ্মপুত্ৰৰ ওপৰত টানেল সৃষ্টি কৰা আৰু কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড ৰোড কৰিডৰ নিৰ্মাণ কৰা। পলাশবাৰী শুৱালকুছিৰ মাজত দ্বিতীয় দলং আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ কাম নিৰ্মাণ শেষ কৰা। অসমৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়লৈকে আমি ৩ কোটি টকাকৈ আমি অনুদানেৰে অসমৰ প্ৰত্যেকখন হাইস্কুলক এখন আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰা।
শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা দূৰীকৰণ বা নিবনুৱাৰ কৰ্ম সংস্থাপন আমি প্ৰতিটো দিশতে আগুৱাই যাব খুজিছো। কাৰ্যকৰ্তা বন্ধুসকল, আপোনালোক গাঁৱত ঘূৰি গৈ ক'ব যে ৰাজ্য চৰকাৰে অসমত অহা মাহৰ পৰা মিছন বসুন্ধৰা 2 আৰম্ভ কৰি প্ৰত্যেকজন খিলঞ্জীয়া মাটি যি চৰকাৰী ভূমিত আছে তেওঁলোকক আমি বিনা পইচাত ম্যাদী পট্টা প্ৰদান কৰিম। এই সংকল্পৰে আমি বসুন্ধৰা 2 আমি আৰম্ভ কৰিম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা, অসমৰ পৰা মৌলবাদক উৎখাত কৰা আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যোৱা এই দিশেৰে আমি কাম কৰিব খুজিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু জেপি নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাৰে আমি আমাৰ ৰাজ্যখনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ খুজিছো। আজি আমাৰ বাবে মহিমাময় দিন, আজি আমাৰ বাবে আনন্দময় দিন। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ভৱন, বিজেপিৰ নতুন কাৰ্যালয়, আমাৰ সকলোৰে সপোনৰ কাৰ্যালয়। আজিৰ এই দিনটোত মই পুনৰবাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকললৈ ধন্যবাদ আৰু অভিনন্দন জনাম। ডিব্ৰুগড়, তিনিচুকীয়া, বৰাক উপত্যকা, ধেমাজি পৰা যিসকল কাৰ্যকৰ্তা আহিছে দূৰ দূৰণিৰ পৰা, আপোনালোকে অলপ সময় হলেও বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো চাই যাব। আমাৰ ওচৰৰ জিলা কেইখনৰ আমিতো যেতিয়াই তেতিয়াই কাৰ্যালয় চাব আহিব পাৰিম। আমি আকৌ এবাৰ সংকল্প ল'ব পাৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ বট বৃক্ষই সকলোকে ছাঁ দিব, দৰিদ্ৰজনক ছাঁ দিব, দুৰ্দশাগ্ৰস্তজনক ছাঁ দিব আৰু এখন নতুন অসম নিৰ্মাণ কৰিব। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তালৈ মই ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাময়ী নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে অহা লোকসভা নিৰ্বাচনত 12খন আসন বিজয়ৰ লক্ষ্যৰে আমি আজিৰ পৰাই ধাৱমান হ'ম। সেই সংকল্পও আমি কৰিব বিচাৰিছো। পাৰিম নে নাই? অলপ পিছফালে ক'ব, পাৰিম নে নাই? দম আছে নে নাই? আমাৰ এইফালে নাই নেকি? আছে নে নাই? আছে? আছে নে নাই? আছে। তেলে সকলোৱে আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। পুনৰবাৰ আপোনালোকলৈকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।